So hey guys, this is Neshim and this is Bedal and from the NSM and Quaries breaks, so wishing you all happy new year. বন্ধু ভিডিওটো লাষ্টলৈকে চোৱা যদি বেয়া লাগে গালি দি ভৰাই দিয়া কমেণ্ট ছেকশ্যন কিন্তু প্লিজ লাষ্টলৈকে চোৱা প্লিজ কৈছোঁ Hey guys, this is Mithun. This is Neshim and আজি এইটো ভিডিঅ' ষ্টাৰ্টিংটো হ'ল 31st January or 31st December. তো আজি এতিয়া অলমষ্ট কেইটা বাজিল 10টা অলমষ্ট 10টা বাজিল তো 10টা বজাৰ পৰা আমি এতিয়া জাষ্ট ষ্টাৰ্টিং কৰিছোঁ পিছফালে আমাৰ যিমান খানা আছে কিবা আছে চব ৰেডি হৈ আছে ৰাতিপুৱাৰ পৰা দেখা পালে কেনেকৈ আমি ঘৰ বনালোঁ কি বনালোঁ তো ক'ত আপোনালোকে দেখাব আপোনালোকে দেখাই নাই আপোনালোকে এতিয়া চাবহে তো চাওক ৰাতিপুৱা আমি কি কৰিলোঁ কেনেকৈ কি কৰিলোঁ তো লেটছ ষ্টাৰ্ট দিছ ভিডিঅ' ৰাতিপুৱাৰ পৰা দেখা পালে কেনেকৈ আমি ঘৰ বনালোঁ কি বনালোঁ তো আগলৈকে অলপমান চাই থাকক আমি একচুৱেলি কেনেকৈ খানা খাওঁ আমি ইমান হেভিকেতো ইমান ডিজাইনাইজটো নহয় বাট এটা লোকেল ডিজে টাইপ তাতেতো কথা ক'ব নোৱাৰা তাতে বক্স বাজি আছে সেইটো কাৰণে আমি অলপ দূৰত আহি কিনে কৈছোঁ আৰু যদি পাৰ কথা ক'লোঁ নক'লে আৰু আৰু কাৰণ চব বেকগ্ৰাউণ্ডত চব মিউজিক বাজি থাকিব তো কপিৰাইটৰ ভয়তে তাৰমানে তো আমি অলপমান চিনেমেটিক বেছি ইউজ কৰিম আৰু সিহঁতক গান বজা মানা ক'লে মাৰ খাব লাগিব মাৰ খাব ইচ্ছা নাই সেইকাৰণে এনেকৈ চাওঁ আৰু চ' এটা 5 মিনিটৰ কাৰণে খালি কি আমি কৈছোঁ কি আমি হেৰি অলপ ইণ্ট্ৰটো বনাই আহোঁ তেতিয়াই হাল্লা কৰি আছে গানকৈ মৰিব য'ত আমি ৰাতি থাকিম দল চনা মুন্না হাই দি চ' গাইছ আমাৰ এই খানাৰ যিখিনি আছে চবে লাগি ভাগি দি আছে ইফালে এটা আছে হাই দি পিঁয়াজ কাটি আছে আৰু ইফালে আমাৰ এই কি বুলি কয় ধন ভৰালি হাই আৰু এইফালে চানি এই লাজতে গুচি গ'ল কেমেৰা লাজতে গুচি গ'লি কি খোৱাবা তোমাক আজি আমি হাঁহ খুৱাম আৰু পঠাটো আপোনালোকে দেখা পাইছে ষ্টেটাছত আৰু কি বুলি কয় মুৰ্গী 3টা আইটেম আছে বাকী চিকেন বাৰ্বিকিউটো ৰাতি 2টা বজাৰ পিছত কোনে কি বনাব আজি তই কি মুখ চুক ঢাকি থৈ দিছা যে কিয় হা চাওঁ বনাও 10টা বাজি যালে না ৰান্ধনী খং কৰিছে কাৰণে কাম চাম কোনো কৰা নাই পানী আনিব যোৱাৰ কাৰণে খং কৰিছে খং কৰা কাৰণটো কি কেমেৰাত কৈ দি বেলেগ ৰাজ্য চাই আছা এতিয়া আমি ষ্টেটাছ দিব লাগে চাই থাকক আমি অলপ আঞ্জা বনোৱা অলপ হেৰি কৰি নহ'লে 10টা বজালৈকে এতিয়ালৈকে মানে একো কামেই হোৱা নাই ষ্টাৰ্টেই হোৱা নাই আকৌ চ' এইটো মানে লেটছ চি চাই থাকক চিনেমেটিকবিলাক চাই থাকক লগতে এতিয়া অলপ পাৰ্টি চাৰ্টি কৰোঁ ঠিক আছে গাইছ চাই থাকক I've been in your waters, been knocking at your door. I know one thing for sure, I've never been so close before. চ' গাইছ আমি এতিয়া অলমষ্ট আমাৰ 12টা বাজা নাই এতিয়ালৈকে 11টা বাজছে 1 ঘণ্টা হ'ল তো এইখিনি এইখিনি কি বনাই আছা হাঁহৰ দায়িত্ব আমাৰ এই মেইন ৰান্ধনী এণ্ড ছেক্ৰেটাৰী ৰান্ধনী হেল্পাৰ আৰু ইফালে তোমালোকে কি বনাই আছা মজা পঠা তো কি কালাৰ চা ভাই কালাৰ চা ভাই ৰঙা হৈছো বেয়া কালাৰ দিছো মজা খাই মজা লাগিব দেই চ' গাইছ 8টা হাঁহৰ মাংস 8টা হাঁহ আৰু ইফালে এটা পাঠা এই যোনটো এটা পূৰা ভৰা থাকা এটা আছিল এইটো ক'ত পাবি আৰু ইফালে ভাত আছে আৰু বেলেগ কিবা আছে নাই আৰু আছে কি আছে চিকেন পাৰ মাংস নহয় চিকেন পাৰ মাংস আছে আৰু এইখিনি চিকেন পাৰ মাংস অকল চিকেন আছে
বঢ়িয়া বঢ়িয়া কালাৰ উঠি আছে বঢ়িয়া বঢ়িয়া ইফালে বঢ়িয়া একদম স্মেল গোন্ধ কেনে গোন্ধটো নাপাইলে ইয়াতে গোন্ধটো একদম মজা গোন্ধ চ' এইটো কাৰণে গাইছ চাই আপোনালোকে একদম জুৰি থাকক একদম পুৰা বুজি পাইছেনে ত' এয়াই আৰু পুৰা একদম মজা পৰিৱেশ It's one way or the other. No way in between. I ain't getting any younger. And you will stay forever a dream. You were truly my lover. আধা দেশকে শেষ কৰি দিলে ৰে মাংস চা না বে ইহঁতে এই এনেকৈ এটা খানা খাই নেকি ৰে হৈছে না বেয়া কালাৰ হৈছে ৰে কেনেকুৱা হৈছে হা মোক চাক বানে দা হা মোক চাক বানে দা চা একো না হয় না গ্লাছটো লবে ভালো আছে হাই নাখাওঁ এক পেজি না খাবা চাকবা অলপ জোকৰ আহিম ন এই খাইছে আজি চ' গাইছ মই অলপ এক পিচ চাকো বোলো নেদে ভাল ৰান্ধনি চাওক অলপ দিয়ক না এক পিচ চ' আমাক সদায় সিটোৱে খাৱা পাৰ্মিশ্যন আছে ইটো খাৱা পাৰ্মিশ্যন এইটো তাৰমানে একদম স্পেচিয়েলি তাৰমানে এইটো ৰাখি থৈ দিছে তাৰমানে কেনেকুৱা আছে এইটো চাফা কৰি দিছোঁ এইটো চাফা কৰি দিছোঁ খাব নাজানে নাই এইটো খাব হ'ব দুবাল ইমান সাঁচা চবে ভাল নাই ন আৰু মুৰ্গী আছে ন মুৰ্গীটো অলপ দেৰিকৈ বনাব মুৰ্গী জাগা নাই না এইটো তাৰমানে আমাৰ মেইন বস্তু এইটো হয় এইটো ছেকেণ্ডাৰী হয় আৰু তোমাৰ এইটো এটা বনোৱা নাই এতিয়ালৈকে You were truly my lover, but it was over so fast. Just one thing to discover. Oh no, it was never built to last. Well, you just fall in and out of love. Will you just fall in and out of love? Will you just fall in and out of love? Oh, you just fall. So, hey guys, this is the chef and hey to Mithun. And we are from Guwahati Prank Center NSM Wall. We see you all. So, hey guys, this is the chef and this is Mithun. And we are from NSM Wall and Guwahati Prank Center. We see you all and Happy New Year. So keep supporting, keep subscribing, please comment. And যোনটো অহা বছৰ আহি আছে এইটো ধামাকা ভিডিঅ' আহি আছে তো সেইটো কাৰণে আপোনালোকে চাই দিয়ে we are from NSM Guwahati Prank Center. It's amazing night and it's a fucking amazing night and এটা ডিজে পাৰ্টি হ'ব আমাৰ ডিজে ইউনিক আহি আছে ডিজে ফাঁকা নাপাতবি চ' গাইছ আমি এতিয়া শুবলৈ আহিছোঁ আমি এনেকৈ আৰু এই মিয়াগিলাকৰ নিচিনা আছোঁ এতিয়া চ' গাইছ এতিয়া বাজি তো এতিয়াতো 4টা বাজিল আৰু 2-3 ঘণ্টা কিবাকৈ শুই যাওঁ 2-3 ঘণ্টাৰ পিছত আৰু কালি ৰাতিপুৱা কি হয় গম নাপাওঁ আৰু তো কালি ৰাতিপুৱা যদি ইনকেছ কিবা ৰাইট ছাইডত যাওঁ তো নেক্সট এটা বেলেগ এটা ব্লগ হ'ব চ' এইটো কাৰণে বাই বাই গুড নাইট বাই বাই গুড নাইট বাই বাই Good night, good night. Good night, good night. So bye bye guys. আমি এটা শুই ইয়াতে। So ইয়াতে একদম ঝোপৰপট্টিৰ নিচিনা শুই যাওঁ।
তো পালে এইটো এনজয় কিন্তু আল্টিমেট এনজয় এইটো এনজয় কিন্তু ফিল কৰা বহুত কমে ফিল কৰে এইটো বস্তু বাই বাই গুড নাইট চি ইউ